নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আৰু যিসকল মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেওঁলোকে প্লিজ মোৰ ভিডিঅ'সমূহ চাব আৰু ভিডিঅ'সমূহ চাই যদি ভাল পায় তেন্তে প্লিজ কমেণ্ট কৰি জনাব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইযোৰ হৈছে মোৰ এযোৰ ব্লু কালাৰৰ কটন কাপোৰ। এই কাপোৰযোৰত ফেব্ৰিক কৰা হৈছে। ৰ'ব মই আপোনালোকক ভালদৰে দেখাই দিম কাপোৰযোৰ। এইযোৰ চাওক, দেখিছেনে ফুলখিনি কেনেদৰে দিছোঁ। ইয়াত মই এটা গ্ৰীণ কালাৰৰ পাৰ্পেল লগাই দিছোঁ, দেখিছে নহয়। আৰু ইয়াৰ দহিখিনি ৰখা হৈছে হোৱাইট কালাৰৰ আৰু তাতে মণি লগাই দিয়া হৈছে। এইখিনি চাওক। কাপোৰযোৰ মই আপোনালোকক ভালদৰে দেখাই দিম বাৰু পিছত। এইযোৰ দেখিছে নহয়। এইখন হৈছে কাপোৰযোৰৰ মেখেলাখন। মেখেলাখন এনেদৰে চিম্পুলকৈ ৰখা হৈছে, দেখিছে নহয়। এতিয়া মই আপোনালোকক সম্পূৰ্ণ কাপোৰযোৰ ভালদৰে দেখুৱাবলৈ চেষ্টা কৰিম। এয়া চাওক। এইযোৰেই আছিল মোৰ আজিৰ কাপোৰযোৰ। ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা ন'টিফিকেশ্যনটো অন কৰি দিব, যাতে মই বনোৱা ভিডিঅ'সমূহ আপোনালোকে আগলৈকে পাই থাকে।